দিয়া বৰি মই যে কথাটো সুধবা কৈছিলোঁ সেইবোৰ কথা পিছত পাতিম দিয়ক মা। কি কথা হ'ব মা? তোক বৰি ক'ব দে। কিহে? আগেই খাই লোৱাচোন, মই তোমাক পিছত ক'ম ৰাতি। প্ৰিয়া কি হৈছে তোমাৰ? একো হোৱা নাই। চাওঁ 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 এই চোৱাচোন কি হ'ল? মালৈ মনত পৰিছে? মাৰ লগত কিবা কাজিয়া লাগিল? মই কৈছো নহয় মোৰ একো হোৱা নাই। কোৱা না প্লিজ, কোৱা না জান প্লিজ, কি হ'ল? আজি বহু দিনৰ পৰা মনত পূজা এটা কৰি লৈ ফুৰিছো। খাবও নোৱাৰো, শুবও নোৱাৰো। কোৱা আকৌ। চোৱা শুনা, কেতিয়াবা মনৰ বোজা আঁতৰাবলৈ প্ৰিয়জনক কথাবোৰ ক'ব লাগে। কিন্তু মই সেইটো কথা তোমাক ক'ব নোৱাৰো। কিয়? কথাষাৰ শুনাৰ পিছত তোমাৰ জীৱনলৈ ধুমুহা আহিব। প্লিজ প্ৰিয়া, মোক আৰু টেনশ্যন নিদিবা। কি হ'ল কোৱা? তুমি কিন্তু কাকো ক'ব নোৱাৰা। আৰে বাবা কোৱা, নকওঁ বুলি কৈছো নহয়। মোৰ মূৰৰ শপত খাই কোৱা, কাকো নোকোৱা। আৰে খাইছো, কোৱা। তুমি যদি কাৰোবাক কোৱা মোৰ কিন্তু মৰা মুখ দেখিবা। প্লিজ প্ৰিয়া, স্পীক আপ, কোৱা। কওঁ তেনেহ'লে শুনা। তোমাৰ মা আৰু হৰকান্ত খুৰাৰ মাজত অবৈধ সম্পৰ্ক আছে। কি ক'লা? কি ক'লা? কি ক'লা তুমি? মাৰা মাৰা মোক। তুমি কি কৈছা তুমি জানা না? কাৰ জোৰেৰে তুমি সত্যটো অসত্য কৰিব নোৱাৰা বৰণ। মই নিজ কাণেৰে শুনিছো তীৰ্থ ভ্ৰমণৰ চলেৰে দুইজনে বাহিৰলৈ ফুৰিব যোৱাৰ কথা, আৰু সেই কথাটোকে মোক তোমাক ক'বলৈ ক'লে। মই পাগল হৈ যাম। তেনেকুৱা কথা এটা তুমি মোক কিয় ক'লা? অধৈৰ্য নহ'বা বৰণ, সকলো সমস্যাৰে এটা সমাধান থাকে। তুমি মা বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া, সেইটোৱে ঠিক হ'ব।